তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল পল্লৱছ ক্ৰিয়েশ্যন। তো সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি মই বৰ্তমান আছোঁ জাহাজত আৰু আজি অলপ আমি ফুৰিব ওলাম। তো বহুত দিনৰ ফ্ৰেণ্ডছ ভিডিঅ' দিব পৰা নাই, লকডাউন চলি আছে। তো লকডাউন চলি আছে, প্লাছ লগতে এক্সামৰ টেনশ্যন আহি আছে। এক্সামটো কেতিয়া কেনেকৈ হয় ঠিক নাই, মামাই কেতিয়া কি বুলি ঘোষণা কৰি দিয়ে এক্সামৰ কথা ঠিক নাই। তো সকলোৱে অলপ ৰেডি থাকিব লাগিব, এক্সামৰ কাৰণে প্ৰিপেয়াৰ থাকিব লাগিব। চ' যেতিয়া নেকি এক্সাম আহি যায় তেতিয়া মানে ডাইৰেক্টলি দি দিব পৰাকৈ। তো ফ্ৰেণ্ডছ, আজি আমি অলপ ফুৰিব ওলাম। তো ওচৰতে, বেলেগ দূৰত নাযাওঁ, বেছি বিশেষ এনেকৈ দূৰলৈ নাযাওঁ। তো ওচৰতে অলপ ফুৰিম। তো কি কৰিম কি নকৰিম অলপ বন্ধ দেখাবৰ চেষ্টা কৰিম। তো বলক বন্ধুসকল, অলপ কম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি আজি ফুৰিব যাম এই কাৰখনেৰে, য'ত আপোনালোকে দেখি আছে। তো কুইড ৰেনাল্ট বুলি কয়। আমাৰ ফ্ৰেণ্ড এটাৰ নিউজে লৈছে। তো অলপ টেষ্ট ড্ৰাইভ মাৰি চাব চেষ্টা কৰিম কাৰখন কেনেকৈ লাগে চলাই। ফ্ৰেণ্ডছ, এতিয়া আমি অলপ টেষ্ট ড্ৰাইভ মাৰিম। তো কাৰটো ঠিকে আছে। তো ইয়াতে মই টেষ্ট ড্ৰাইভ কৰি চাওঁ। এতিয়া টেষ্ট ড্ৰাইভটো মাৰি দিওঁ, যিহেতু নিউ কাৰ হয়, চলায়ো ভাল লাগিব যেন পাইছোঁ। ফ্ৰেণ্ডছ, মাস্কখন মেইন, মাস্কখন লগাবি। তো ফ্ৰেণ্ডছ, এতিয়া অলৰেডি মই মোৰ ফ্ৰেণ্ড আৰু এইটো বিশাল দেখি আছে। তো এতিয়া কাৰত এণ্টাৰ মাৰিলোঁ। এতিয়া ফাৰ্ষ্টত মাস্ক লগাই ল'লোঁ। ঠিক আছে, মই মাৰি ল'লোঁ চিট বেল্ট। তো এতিয়া বলক বন্ধুসকল, ব্লগটো ষ্টাৰ্ট কৰোঁ। নিউ কাৰ ফ্ৰেণ্ডছ, নিউ কাৰ। I don't know if I'm changing over in the moonlight. I can't kill this feeling sober. তো ফ্ৰেণ্ডছ, টেষ্ট ড্ৰাইভ কৰি চালোঁ। কাৰখন একদম পাৰফেক্ট আছে, বঢ়িয়া আছে। তো যদি আপোনালোকে কাৰ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ কণ্ডিশ্যনৰ ওপৰত চাই কিনে এই কুইডখন ল'ব পাৰে। কুইড ৰেনাল্টৰ টপ 10 একদম বঢ়িয়া, স্মুথ চলাই। তো ফ্ৰেণ্ডছ, আজি আপোনালোকক মই এনেকৈ এখন ধুনীয়া জেগালৈ লৈ যাম, যাৰ নাম বাৰাজান বুলি কয়। তো পাহাৰীয়া এৰিয়া হয়। তো ধেমাজিৰ পৰা খুব বেছি দূৰ নহয়। তো আপোনালোকে ইয়াত আহি কিনে এবাৰ চাব পাৰে। তো ফ্ৰেণ্ড, ঠাইখন ইমানেই ধুনীয়া যে আপোনালোকক মই গৈ কিনি ডাইৰেক্ট দেখুৱাম মানে, বলক। See you running. How did I get left behind? How did I not see this coming? Guess all you left me blind. Guess all you left me blind. তো ফ্ৰেণ্ডছ, মই আহি পালোঁ বাৰাজান, আৰু আপোনালোকক এতিয়া মই উপভোগ কৰাম বাৰাজানৰ কিছুমান মনোমোহা দৃশ্য, ধুনীয়া দৃশ্য। এইটো চাওক ফ্ৰেণ্ডছ, পাহাৰীয়া এলেকা হয়। ঠাইখন খুব বেছি গছ গছনিৰে ভৰি পৰা মানে সেউজীয়া দৃশ্য, মানে একদম ৰাস্তাৰ কিনাৰে কিনাৰে পূৰা গছ বনেৰে ভৰি আছে। তো চাওক ফ্ৰেণ্ডছ, বাঁহ গছ বহুত কিবা কিবি আছে ইয়াত। তো আপোনালোকে ইফালে ফ্ৰেণ্ডছ দেখিব পাৰিছে বহুত শিমলু গছ আছে। এতিয়া বৰ্তমান মানে শিমলু এনেকৈ লাগি কপা চপা ওলাই কিনি এতিয়া মানে নতুনকৈ মানে পাত ওলাইছে, গছৰ পাত ওলাইছে। তো এতিয়া ভবাতকৈ বহুত বেছি মানে ধুনীয়া লাগি আছে জেগাখন। তো আপোনালোকে এবাৰ ইয়াত ফুৰিব আহিব পাৰে ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, এয়া আছিলে আজিৰ ভিডিঅ'টো। তো যদি বন্ধুসকল ভিডিঅ'টো অলপ হ'লেও চাই ভাল পায় তেন্তে মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি জনাই দিয়ক মোৰ ভিডিঅ' বনোৱাটো কেনেকৈ হৈছে। তো ফ্ৰেণ্ডছ, আগলৈ যাতে ভাল ভিডিঅ' দি থাকিব পাৰোঁ তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তাইকৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।